요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩하고 Hello everyone and welcome back to my channel অসম লগাৰংকিতালৈ so বহুত দিনৰ মূৰত আহিলো আপোনালোকৰ মাজত আৰু আজি বিশেষ দিন হয় ৰাখী বন্ধন so আৰু আজি দেৰি হৈ গৈছে মোৰ বহুত একচুয়ালি ঘৰৰ বহুত কাম আছিল ৰাখী আছে কিন্তু আৰু দুডালমান কিনিব লাগিব so বজাৰ গৈ আছে এতিয়া মান দিনৰ পৰা যে মই এক্টিভ নাই বহুতে মোক মেছেজ কৰিছে সবকে থ্যাংক ইউ ইমানখিনি খবৰ লোৱাৰ বাবে মোৰ একো হোৱা নাই জাস্ট মই অলপ গ্যাপ লৈছিলো সো আজিৰ পৰা একদম মানে কন্টিনিউ কৰি যাম সো চাই যাওক আৰু এখিনিত মাস্ক নলগাও এখিনি মানুহ নাই এয়া আমাৰ হিউজিয়া পথাৰখন একদম মানে অফিচৰ ফ্ৰন্টতে আছে বহুত ধুনীয়া লাগে মাদাজি হাই বহুত দিনৰ মূৰত দেখিছে চাগে আমাক নমা আসলে মগসা মাছনি একদম মানে একদিন মই টাইম পোৱা নাছিল ভিডিও বনাবলে একচুয়ালি আৰু নজানো মন যোৱা নাছিল নতুন কাৰণে চাগে সো একদম মানে আজি হে আহিছো আৰু এইটো ভিডিও চাগে কাইলে মানে আপলোড হ'ব চাই যাব আহি পালো এয়া বজাৰ স্বাগত কৰিব নোৱাৰো হা ৰাখী বন্ধনৰ দিনাখন বাইৰ আহিছে বাহিৰৰ পৰা বজাৰ কৰি সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা থাকিল আই নো দেৰিকে উইশ কৰি আছো আপোনালোকক কিন্তু মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা সকলো দাদা ভন্টিলৈকে আশা কৰো সকলোৱে ভালে আছে আৰু সকলোৱে মৰম চেনে দি যাব এনেকৈ যিমানখিনি এতিয়ালৈকে মৰম চেনে দি আছে আৰু আগলৈ যাতে আপোনালোকৰ সাপোৰ্টত মই আগবাঢ়ি যাব পাৰো কে মৰম দিব তো ভাইটি উলাই গল সো মই ভাবিছো এবাৰ একচুয়ালি মোৰ দাদা দুজন আছে তেওঁলোকৰ ঘৰত গৈ মই ৰাখী বান্ধু প্ৰত্যেক বছৰে আৰু সন্ধিয়া বান্ধো কাৰণ দাদাহঁতৰ দিনত কাম থাকে সো প্ৰত্যেক বছৰে সন্ধিয়াই বান্ধা হয় আৰু তেওঁলোকক ৰাতিপুৱা মোৰ যোৱা নহয় আপোনালোকে জানে মই কিমান লেজি বাৰু মানে ৰাতিয়ে বান্ধিমগে কিন্তু ভাইটি উলাই ভাবিছো তাকো তাতে বান্ধি দিম যেহেতু আজি অলপ কাম আছিল দিনত বান্ধিব নোৱাৰিলো ৰাতিপুৱা সো তাতে বান্ধি দিম আৰু মোৰ ভাইটিৰ কাৰণে এটা টি-শাৰ্ট আনিলো তাক দিয়ে দিলে কি পিন্ধিও ললে তো হেৰো আৰু একেবাৰে তেন্তে দাদাৰ ঘৰত গৈ লগ পাম সো এজন দাদা ঘৰলৈ আহিলে দাদাক মাতি দিলো ইয়ালৈকে এইজন দাদা হাইটো কৈ দিয়া এতিয়া দাদাক বান্ধিলো ফাৰ্ষ্ট তাৰ পিছত তাত গৈ পেলাই ভাইটি আৰু বাকি দাদা কিজনক পিন্ধাম সো চাই আমি ৰেডি হৈ গলো এয়া দেখিছে অথনি ড্ৰেছৰে পিন্ধিলো মাও যাব একচুয়ালি মায়ে মামাক পিন্ধাব আৰু মই দাদাহঁতক পিন্ধাম আৰু ভাইটিক পিন্ধাম আৰু ভাইটিক পিন্ধাব মামাৰ সৰুজনী ছোৱালীয়ে আমি পাতি লোৱা দাদা হয় মোৰ হলেও নিজৰ নিচিনাই সৰুৰ পৰা পিন্ধাই আহিছো তো বলক আমাৰ লগত সন্ধিয়া 6:30 বাজিছে মানুহ ৰাতি হোৱা নাই সন্ধিয়া হৈছে আৰু কিন্তু ৰাতি লাগিছে আন্ধাৰ পৰা এতিয়া মানে ৰাতি ছুটি হৈ গৈছে সৰি ৰাতি দীঘল হৈ গৈছে মই আহি পালো এইয়া অৱস্থা দেখিছে দুইটাৰে ভন্টি আৰু দাদা ভাইটি মোৰ ভাইটি একে শুই লৈছে দুইটা মোবাইল ইমান সৰু পোৱালি মোবাইল পাব আমাৰতো সৰুতে মোবাইলে দিয়া নাছিল চবো দিয়া নাছিল সো এতিয়া ৰাখিছে কি বান্ধি চাই থাকক बनाई थी तो लेट से छोड़ी हाँ अभी मतलब इधर आ अब कल केक भेजना तो भैया को बोले फिर से ये खुद घर मेरे घर नहीं जाएगी लेकिन इसको केक खाना है देखो बच्ची कितनी बड़ी हो गई हाँ ये देखो अरे यार देखो खुशी क्या ये हमारी खुशी बिटिया ये चोर की गिफ्ट अनिसो साइंस है अच्छा तुझे मतलब अभी देखना है अभी देखना है नहीं देखेगी अभी नहीं देखेगी चॉकलेट है चॉकलेट है बिना देखे पता चल गया चॉकलेट है उसके अलावा और कुछ भी है नहीं देखना है अभी नहीं देखना मिठाई है वो मिठाई है पागल खोल के दे अच्छा 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 हैं
और डाटो अभी मुझे कौन खिलाएगा ये हमारी खुशी बिटिया हाय टू वर्ड एटलीस्ट दादा हो भाई रोका सबका कहना है 1000 में मेरी बहना है खबरे নাই লকডাউনে সব শেষ কৰি দিলে ন নকব Hey guys, মই হে কাপোৰতে আছো ঘৰ আহি পালো সো আজিৰ ব্লগটো যদি চাই আপোনালোকে ভাল পালে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ একদম নাপাহৰিব শেয়াৰ সকলোলৈকে কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো দবাই দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকে সো মোৰ ইনষ্টা হেণ্ডেল এইটো হয় ইয়াত আপোনালোকে মোক ফলো কৰিব পাৰে তাতে মই ৰিলছ এণ্ড ফটোজ আপলোড কৰি থাকো মোৰ লগত তাত কানেক্ট হ'ব পাৰে আপোনালোকে সো এনেকৈ আপোনালোকে মোক সাপোৰ্ট কৰি যাব মৰম দি যাব মই ব্লগ চাত বহাই যাম আপোনালোকৰ আগলৈ এতিয়া মই ভাবিছো ৰেগুলাৰ ব্লগছ বনাই যাম ইমানেই আৰু আজিৰ কাৰণে ইমানেই সো বাই বাই